নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেলত ঘোষণা কৰিলে কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা। ভাল খবৰ, আকৌ হ'ব নিবনুৱাসকলৰ টেট। লগতে আপোনালোকক জনাম খুব সংক্ষেপে 10টা গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ। বন্ধুসকল, ইয়াতে চাওক, ভাল খবৰ, আকৌ হ'ব টেট। ইয়াতে চাওক, টেট পৰীক্ষা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণকে ধৰি অনেক গুৰুত্বপূৰ্ণ বিষয় সামৰি শিক্ষামন্ত্ৰীৰ সংবাদমেল। ইয়াতে চাওক বন্ধুসকল, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে শিক্ষামন্ত্ৰীগৰাকীয়ে। 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ। 2020 চনৰ টেট পৰীক্ষা 2021 পাতিম। অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ'ব টেট পৰীক্ষা। চি টেটৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৰাজ্যিক টেটৰ পৰীক্ষা দিব পাৰে। ইয়াতে চাওক, BEd বা DLEডৰ চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব টেট পৰীক্ষাৰ বাবে। মেট্ৰিক উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে গ্ৰাম্য অঞ্চলত 75% সংৰক্ষণ থাকিব। শিক্ষা অনুষ্ঠানসমূহ 25% আসন বৃদ্ধিৰ বাবে আহ্বান জনাইছোঁ। আন্তঃগাঁথনি থকা ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহে এইবাৰৰ পৰা একাদশ শ্ৰেণী আৰম্ভ কৰিব পাৰিব। ইয়াতে চাওক, চৰ্তৰ ভিত্তিত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ'ব। এই ক্ষেত্ৰত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আন্তঃগাঁথনি থাকিব লাগিব। উচ্চ মাধ্যমিক বিদ্যালয়ৰ 5 কিলোমিটাৰ ভিতৰত যদি কোনো উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তেনে শিক্ষা প্ৰতিষ্ঠানক আপগ্ৰেড কৰাৰ পদক্ষেপ ল'ব। এইবাৰ শিক্ষাৰ্থীৰ বাবে 57,000 আসন নাটনি হ'ব। সংবাদমেলত এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কি মতামত অৱশ্যেই কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।